মিছা মৰমবোৰ মাৰিছে কোনে কৈছে হা কোনে কৈছে মোৰ মৰমবোৰ মিছা বুলি ইমান দিনে যে তোমাৰ কাৰণে কিবা কিবি কৰি আছো সেইবোৰ কি মিছা নেকি হা তোমাৰ কাষে কাষে যে চাহটো হৈ লাগি আছো সেইবোৰ কি মিছা নেকি কোনোবা দিনা তুমি মোক এৰি থৈ যাব বুলি লুকাই লুকাই যে কান্দিছা মিছা নেকি সেইবোৰ চকু পানী হা মোৰ মৰমবোৰ যদি মিছা হয় তেনেহ'লে সঁচা কি এবাৰ বুজাই দিয়া না মই দিনটো কেৱল মোক এৰি থৈ যোৱা দাদা নকৰিবা মই খবৰ দিম কিন্তু সঁচা সঁচি কওঁ হাই ফ্ৰেণ্ডছ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে আছে ধাননি পথাৰ ভিন্ন 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 ঠাইত থিয়েটাৰৰ আখৰা চলি আছে ইতিমধ্যে আপোনালোকক ৰাজধানী থিয়েটাৰৰ আখৰা দেখুৱাই আহিলোঁ যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই নিশ্চয় চাব ডিছক্ৰিপশ্যনত লিংকটো থাকিব আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ ৰাজতিলক থিয়েটাৰৰ আখৰা আৰু এতিয়া মই আহি পাই গ'লো ৰামপুৰৰ পৰা অলপ দূৰ আহিলোঁ আৰু ইয়াৰ পৰা অলপ দূৰ গৈ ৰাণী পাম ৰাণীৰ বজাৰৰ আশে পাশে ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহ আছে তাত ৰাজতিলক থিয়েটাৰৰ আখৰা চলি আছে আজি মই আখৰা আপোনালোকক দেখুৱাৰ লগতে ৰাগনিতম দা আৰু শ্যামন্তিকা বাক লগ পোৱাৰ এটা বিৰাট সপোন আছে বলকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হাই ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু ইফালে এনেকৈ গ'লে আমি আখৰা গৃহটো পাই যাম আমি এই ৰাস্তাটোৰে ৰামপুৰৰ পৰা বহুদূৰ সোমাই আহিলোঁ আৰু এতিয়া ৰাণীলৈ গৈ আছোঁ ইমান ধুনীয়া এটা পৰিৱেশ চাওক না ইপিনে হৈছে কেনেকুৱা লাগিছে ভাই আজি আহি খুবেই ভাল লাগিছে নেদেখা ঠাইবিলাক চাই আছোঁ খুবেই ভাল লাগিছে আৰু এতিয়া আমি ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহলৈ গৈ আছোঁ আমি এতিয়া ফাইনেলি বিচাৰি আহি ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহ পাই গ'লো এয়া মোৰ পিছফালে দেখিছে ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহ আৰু তাৰ ভিতৰলৈ গৈ আছোঁ ৰ'ব বলকচোন ইয়াৰ ভিতৰলৈ কি গৈ আছোঁ আৰু ইয়াতে আখৰা কি চলি আছে দেখুৱাই আছোঁ আপোনালোকক এখন প্ৰকাণ্ড ৰাজতিলক থিয়েটাৰৰ বেনাৰ এখন আঁৰি দিয়া হৈছে নীলা চকুৰ গান তাৰপিছত ৰাজপথৰ ৰাজকুমাৰী অভিযন্তাৰ সেন্দুৰীয়া মন আৰু এতিয়া ইয়াৰ ভিতৰলৈ গৈ আছোঁ ৰ'ব আৰু এতিয়া ইয়াৰ ভিতৰলৈ গৈ আছোঁ ফাইনেলি ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহত আহি পালোঁ আৰু ইফালে গানৰ আখৰা চলি আছে আৰু নাটকৰ আখৰা 5:30মান বজাত চলিব ইফালে মঞ্চত গানৰ আখৰা চলি আছে আৰু ইফালে মানে মঞ্চ সজাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় এইফালে ধুনীয়াকৈ বনাই আছে মঞ্চৰ ওপৰলৈ উঠি আহিলোঁ থিয়েটাৰৰ মঞ্চত ইয়াতে মিউজিক গানৰ ৰিহাৰ্চেল চলি আছে আৰু বহুত দিনৰ মূৰত লগ পালোঁ কেনেকুৱা খবৰ আপোনাকো লগ পাই ভাল লাগিছে অসমৰ বঢ়িয়া দাদাকো বহুত দিনৰ মূৰত লগ পাইছে লগ পাইছিলে তাৰপিছত আজি আমাৰ আখৰা পুৰা নন ষ্টপ চলি আছে কালি আমি যোৱাকালি ৰাতিপুৱাই দিছোঁ তাত অলপমান সময় ৰেষ্ট পাই পেলাই এতিয়া আকৌ প্ৰেক্টিচ কৰি আছোঁ আমি গানৰ যিটো অসমত ট্ৰেণ্ডিঙত চলি আছে কাজঙানী দিন ৰাইজে আকোৱালি ল'ব কাৰণ এইবাৰ বেলেগ এটা ৰূপত ওলাই আছে ৰাজতিলক থিয়েটাৰ মানে এইটো বৰ্তমান জনোৱা নাই পুৰা চাৰ্ভাৰ হিচাপে ৰাখিছে গম পাব ছাছপেন্স ৰোমাঞ্চ ফাইটিং গোটেই আছে পুৰা একদম ধুনীয়া পাব নাটকখন থেংক ইউ বাৰু লগ পাই বহুত ভাল লাগিছে দাদা লগ পালোঁ দাদাই হয় নমস্কাৰ মই শিৱম ৰয় তো মোৰ ঘৰ তো বঙাইগাঁও বিজনী তো আমাৰ আজি এটা গান চলি আছে তো ৰিহাৰ্চেল চলি আছে তো বহুত ভাল গান তো সকলোৱে দেখিব কাৰণ এই গানটো বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে যিটো দেখি গান এইটো হৈছে ৰাজপথৰ ৰাজকুমাৰীৰ গান তো ভাল আমাৰ কোৰিঅ'গ্ৰাফাৰ কৰিছে তো গায়ত্ৰী বড়ো আৰু সমীৰ বড়ো তো ভাল কোৰিঅ'গ্ৰাফাৰ কৰিছে তো শিকাই থৈ গৈছে সিহঁতে তো আমি জাষ্ট এনে অলপমান পলিচ কৰাৰ নিচিনাকৈ প্ৰেক্টিচ কৰি আছোঁ আমাৰ সৰু কিছুমান ভুল আছে ন সেইবিলাক শুধৰণি কৰি আছোঁ তো ভাল
আৰু আপোনালোকে দেখিবলৈ পাব ধৰ এটা আমাৰ ব্যতিক্ৰম ৰূপত আৰু ধৰ ফাইটিং কম্প'জ ধৰ মই কৰিছোঁ তো আমাৰ ৰাধা আছে সিহঁতে ধুনীয়াকৈ আমি দুটাই মিলি কৰি আছোঁ আমাৰ ডান্সৰ ল'ৰা ছোৱালীখিনি আছে মানে আপোনালোকে এতিয়া ধৰ অসমবাসীৰ যে আমাক এটা বেলেগ ৰূপত দেখিবলৈ পাব তো সকলোৱে আমাক মৰম দিব আশীৰ্বাদ কৰিব তো সেইটোৱে কামনা কৰিছোঁ কেনেকুৱা লাগিছে এইবাৰে নটৰাজ দেৱতাৰ মন্দিৰ আছে ইয়াতে চাগে পুৱা গধূলি নটৰাজ দেৱতাক আৰাধনা কৰি নাটকৰ ৰিহাৰ্চেল আৰম্ভ কৰা হয় এয়া নটৰাজ দেৱতাৰ মন্দিৰ 6টা বাজি গ'ল সন্ধিয়া ইয়াৰ এটা ধুনীয়া ভিউজ দেখুৱাই আছো দলং দেখিলো সাঁখুৰ এই আমাৰ ফালে সাঁখু বুলি কয় এইখন ইয়াতে ৰিল চিল শ্বুট কৰিব ধুনীয়া আৰু ইফালে এটা অফিচ ৰুম বুলি ক'ব পাৰি বা গেষ্ট হাউচ বুলি ক'ব পাৰি আৰু এই ধুনীয়াকৈ লাইট দিছে চাওঁ ইমান মানে ফুলেৰে ধুনীয়াকৈ সজাইছে গেটবোৰ ইমান ধুনীয়াকৈ সজাইছে গেটখন আৰু ইয়াৰ ভিতৰেদি সোমাই গ'লে এটা চাংঘৰ পাব আৰু এটা ঘৰ পাব বিশাল পুখুৰী দেখিলো এই পুখুৰীটো দেখিছে ইমান এটা ডাঙৰ পুখুৰী আৰু এই পুখুৰীটোত এখন বাঁহৰ দলং সজাই দিছে আৰু এই বাঁহৰ দলংখন আৰু লাইটৰ ব্যৱস্থা কৰিছে ধুনীয়াকৈ লাইট দিছে আৰু ইফালে ৰিল চিল শ্বুট কৰিব ধুনীয়া আৰু এটা ধুনীয়া পৰিৱেশ এপাক আহিলো ৰ'ব ভয় লাগে কিন্তু দলংখন মই সব তোমাৰ আৰু ৰূপাৰ নামত কৰিলো নালাগে কিয় নালাগে মোক যি লাগিছিল সেইটো নাপাওঁ এতিয়া এই অদৰকাৰী বস্তুবোৰ লৈ মই কি কৰিম ঠিকেই মোকো যাক লাগিছিল তেওঁতো সঁচা হ'ব নোখোজে মইনো সঁচা হ'বলৈ গৈ কি কৰিম তোমাক খুব প্ৰেম লাগিব ক'ৰবাত পেলাই থৈ আহিলে মাৰ মাৰ কাষলৈ কাষত সেই মানুহজন আছে তেওঁ মোক জীয়াই থাকিব নিদিয়ে তুমি কথাবোৰ কৈ নিদিলা কিয় তুমি কিয় ক'লা যে তোমাক কোনে দিয়েছিল তুমি নাজানো মই কথাবোৰ কৈ দিলে সেই মানুহজনে মাক মাৰি পেলাব সেই ভয়ানক পৃথিৱীখনলৈ মোৰ উভতি যাবলৈ একেবাৰে ইচ্ছা নাই মিছাকে হ'লেও কেইদিনমান মিছাকে হ'লেও কেইদিনমান গিৰিয়েক হৈ থকা নাই আৰু কেইদিনমান মিছাকে হ'লেও হিয়া উজাৰি মৰম দিয়া নাই তোমাৰ মিছা মৰমবোৰ ইমান বেছি সঁচা নহয় তাৰ টোপনি আহি যায় জানো এই মিঠা সপোনবোৰ মোক ভাঙি যাবলৈ নিদিবা প্লিজ মোক আৰু কিছুদিন থাকিবলৈ দিয়া নাই তোমাৰ মিছা মৰমবোৰৰ মাজত কোনে কৈছে মোৰ মৰমবোৰ মিছা বুলি ইমান দিনে যে তোমাৰ কাৰণে কিবা কিবি কৰি আছো সেইবোৰ কি মিছা নেকি তোমাৰ কাষে যে চাহটো হৈ লাগি আছো সেইবোৰ কি মিছা নেকি কোনোবা দিনা তুমি মোক এৰি থৈ যাব বুলি লুকাই যে কান্দিছা মিছা নেকি সেইবোৰ চকু পাবি মোৰ মৰমবোৰ যদি মিছা হয় তেনেহ'লে সঁচা কি এবাৰ বুজাই দিয়া মই দিনটো কেৱল মোক এৰি থৈছা দাদা নকৰিবা মই খবৰ দিম কিন্তু সঁচা সঁচি মই তোমাক এৰি থৈ নাযাওঁ কলৈকো নাযাওঁ মোৰ সেন্দুৰৰ সপোন তোমাৰ বাবে ৰৈ আছে নহলে বোলে মৰি থাকিব 8টা বাজি গ'ল আৰু আমাৰো হাতত যেহেতু ইমান টাইম নাই মানে বহুত দূৰৰ পৰা আহিছো বাইকৰ কথা আছে বা ৰাস্তা অচিনাকি ৰাস্তা সেইকাৰণে সেমন্তিকা বা আৰু ৰাগনিতম ডাক লগ কৰি কথা পতা নহ'ল কিন্তু এটা আশাত আছিলো জানক আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলো দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম